দৈ দৈ আহিছিলো প্ৰচেছন কৰিম বুলি নেপালোহি Hello everyone, কি খবৰ সকলোৰে মই নিশা ডেকা আৰু আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো এতিয়া আজি হৈছে 6 জানুৱাৰী আৰু 5 তাৰিখ মানে 5 জানুৱাৰী আৰু 6 জানুৱাৰী আমাৰ ওচৰৰ গাঁও এখনত সোণাল কছাৰী ছাত্ৰ সন্থাৰ অধিৱেশন চলি আছে নৱম দ্বিবাৰ্ষিকৰ আৰু তাৰে আজি লাষ্ট ডে হয় কালি গলো বৰ কালি বিশেষ তেনেকে নাছিলে একো দেখাবলৈ কাৰণে কালি ভিডিঅ' কৰা নহল ভাবিলো আজি কৰো গাও ভাল নহয় মাতছাত মানে মোক কিবা উপৰ হাওপাতে আছে নে কি নে নাজানো কি যেতিয়া মই ব্লগ বনাবলৈ তেতিয়া মোৰ গা বেয়া হৈ যায় সৰ্দি কাহ ডিঙি বিষ হৈ আছে তাৰ পিছত আজি অমৃতাবা আহিব শুভযাত্ৰাত এতিয়া মই আধা আধি ওলাইছো মানে হোৱাগে নাই অকনো লাহে লাহেকে ওলাই পিনে আমি যাম তালে তাৰ পিছত আমাৰ নাচিবলৈ আছে ষ্টেজত আমাক দিব মেবি দিব চাগে ষ্টেজত আৰু শুভযাত্ৰাত অমৃতাবাৰ লগত যাব লাগিব আৰু বহুত তেনেকে আছে ভালেকেইটা কাৰ্যসূচীত আছে ৭,০০০ মান নাচনী ফিল্ডত দিব নাচিবলৈ আৰু সোণাল কছাৰী লোকনৃত্য প্ৰদৰ্শন কৰা হ'ব আৰু কি হ'ব ভিডিঅ'টো চালে গম পাবই লাষ্টলৈকে বাকি এতিয়া ওলাই মেলি যাওঁ তাৰ পিছত কি হৈ থাকে চাব ওলাই হৈ গ'ল এইটো মোৰ লুক এখন হ'ল আমাৰ সোণাল কছাৰী ৰিহা খৰিয়ফুলীয়া আৰু গামোচাখনৰ নাম হ'ল সোণোৱালী তাৰ পিছত তলত উকা মুগা মেখেলা মোৰ ওলাই হৈ গ'ল বাকি আমাৰ গাঁৱৰ ছোৱালী যিকিজনী যাব নাচিবলৈ সিহঁতৰ ওলাই হোৱা নাই তাৰ পিছত ওলাই হ'লে যাম আৰু আমি এতিয়া পালোহি মানে দৈ আহিছিলো প্ৰচেছন কৰিম বুলি নেপালোহি আমাৰ ছোৱালীবোৰ আগফালে আছে পাছফালে আছে আমি গৈ আছে বহুত মানুহ গৈছে হয় পালোহি আৰু Nice. Hello. কিমান মানুহ হৈছে বেয়া লাগিছে নাই অমিতা গলতে পালো ইমান খৰকে লাগে আহিব নাপালো Few minutes later মানুহ ইমান হৈছে এইটো পিছফালেটো আমাৰ সোণাল কছাৰী বহুৱা বনাই থৈ দিছে মোক আৰু আমি ৰড চাই হাই এবাৰ ৰণুজ পেগু ছাৰ আহিলে আমাৰ কিন্তু আমাৰ যাবলৈ বহুত এলাহ আমি ইয়াতে ৰৈ আছো এলাহ লাগিছে ইমান ৰ'দ এইডাল ৰ'দত কোনোবা আহিছে দেই নিজৰ মতে নাহিছে কপাল ভাঙনা হাত ভাঙনা বকলি হনা কি এখন তোমালৈ দুখন হয় ন কোৱা আকৌ কলৈ আহিলা কোৱা আকৌ আজি 3টা বাজি গ'ল গাইছে আমাৰ ষ্টাইলি বাইদেউ 3টা বাজিলে কিন্তু এটালৈ নাচিবই পোৱা নাই আমনি লাগিছে কলৈ গৈছে তই
এইফালে কেইটা বাজিলে টাইম কেইটা হ'ল টাইম কেইটা হ'ল লাগিছে 35 3:30 বাজিলে এতিয়ালৈকে আমি নাচিবই পোৱা নাই হাই নাচিব নাই পোৱা নাই এতিয়ালৈকে বেয়া লাগিছে মানে ভোক লাগি গ'লে বহুত আমনি লাগিছে ভাত খাব গ'ল লিস্পাতে নেপালে খাবলৈ মানে তাত বহুত মানুহ জেগা নাইকিয়া হৈ গৈছে के हाँ ये कर लो पहले को आको को मात का उनिले मानु उइ যাব কলে উইব হয় জানো সরলে যাব সে Few minutes later আঁচনিৰ বিষয়ে ক'ব বিচাৰিছো ৰেচন কাৰ্ড খাদ্য সুৰক্ষা আঁচনি আজিৰ দিনটোত 100% যাৰ উপাৰ্জন বেলি পৰিলে আমাৰ নাচনীবিলাক ৰৈ আছে ল'ব পাৰে 100% ল'ব পাৰে কোনোবাই যদি ক'ৰবাত অফিচাৰে অসুবিধা কৰে আমাক জনালে হৈ গ'ল তেওঁলোকক আমাক জনাই দিলে হৈ গ'ল এইফালে ভাষণ চলি আছে আৰু আমি মানে কুঁৱলী পৰিছে চব ঠাণ্ডা ঠাণ্ডা হৈ গ'ল মানুহ খালী হৈ গ'ল আমাৰ ফলতো আমি প্ৰয়াস কৰিছো তো মই সেইকাৰণে এতিয়া তিনিচুকীয়া যাম কালি সদিয়াত দুখন নাচি আজৰি এতিয়া আমি খাওঁগে মানে ভাত কিহেবা দিছে গাহৰি মাংস দিছে নে গাহৰি মেইন This is back side. Hello guys. খাবলৈ যাওঁ খাবলৈ ভাত সেইফালে চলো বেলি পৰিল চলো গাইজ আমি ভাতো খালো ষ্টেজত মানে খাই উঠি হ'ল আমাক ষ্টেজত কৰিবলৈ নহ'ল ভাত খোৱাও ভিডিঅ' কৰিবলৈ নহ'ল এতিয়া আমি ভাত খালে বুলি কি আমি বেলেগ বস্তু নাখাম নি হয়নে এতিয়া আমি অলপ দোকান এখন আহি আছোঁ কৰি কিবা কিবি যি পাওঁ চব খাই যাম আৰু পইচা আনিছোৱে খাবলৈ বস্তু ইমান এইবোৰ কাপোৰ কানি দোকান মণিহাৰী দোকান ঝুলনা এইবোৰ ঢেৰ ওলাইছে আমি সেইবোৰ নাই মানে আমাৰ অকল খোৱা মেইন ঘুগুনি খাওঁগে নেকি কোন ঘুগুনি মানুহ নাই ঘুগুনি খাওঁগে নেকি বল চলো গাইজ আন্ধাৰ আন্ধাৰা 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 হৈ গয়া চব বেলিও পৰিল পক্ষীও ঘূৰিল নাচে এখন ৰাতি আমি আহিম কিন্তু প্ৰাৰ্থনা পাই নাহে বাৰু মই আহিম মই চাবলৈ আহিম এতিয়া আমি ঘৰাঘৰি যাবলৈ আছো তাৰপৰা এতিয়া গধূলি ফাংচনত আহিব আমাৰ সুবাসনা বা আমাৰ নাচিব দিছে আমাৰ অতি মৰমৰ সুবাসনা বা আহিব তাৰপিছত এতিয়া ঘৰলৈ যাওঁ ঘৰলৈ গৈ মেলি অকণমান বহি লওঁ ফ্ৰেছ হৈ মেলি আকৌ ষ্টাইল কৰি মেলি আকৌ ৰাতি ফাংচন চাবলৈ আহিম আমাৰ এই দেওহত আকৌ নাচিব ইমান ভিডিঅ' ভাগৰ লাগে নাচি ভাগৰ নালাগে বাই বাই বুলি ক'লে আমাৰ ভাগৰ একো নালাগে দেই বাই 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 বাই
ঘৰ চলে পাগল বিহু বুলি ক'লে আমাৰ অকলো চাগৰ একো নালাগে আৰু চলো Few minutes later. সকলো আদৰ ববাহৰা বাইদেউ আহিছে সকলোৰে হাত ধৰি ভাল লাগিব মৰম সকলো নাচো লাগব গাব লাগব দেই এই আমাৰ মৰম হোৱানা ঘটা আহিছে কদে সদায় নাচি এই বলে নাচি লগা চিকুনা চিকুনি কৰি লগা আকাং কাংকে মুজমিলি Early the next morning. Hello, আজি হৈছে নেক্সট ডে মানে কালি ভিডিঅ' কৰা নহ'ল ভালকে ইয়ালে মানে ঘৰলৈ আহিছিলোঁ আকৌ লগালগ যাবই লগা হ'ল আৰু তাত ইমান মানুহ কৈছোঁ ন মানুহ এনেকৈ ঠাহ খাই আছে মানে ইমান মানুহ হৈছে তাত ফোনটো উলিয়াই এনেকৈ মই ইমান ইউজটো হোৱাগৈ নাই যে ফোনটো উলিয়াই পিনে ব্লগ কৰি থাকিবলৈ অকণমান অকৱাৰ্ড নিচিনা লাগে সেইকাৰণে মই ভালকৈ নকৰিলোঁ আৰু ৰাতি আহিছোঁ 2টা বজাত ঘৰ পাইছোঁ 2টা বজাত আহি মই কি এণ্ড কৰিম ব্লগটো সেইকাৰণে ভাবিলোঁ ৰাতিপুৱা কৰিম আৰু তাৰ পৰা তাত বস্তু ওলাইছিলে বহুত মাটিৰে বনোৱা তাতে মই বস্তু দুটা মানে একেই মই 2টা আনিছোঁ দিছ কিউটি লিটল ভাজ বুলি কয় নেকি মিনি ভাজ 2টা আনিছোঁ এটা মোৰ ঘৰৰ কাৰণে এটা ফ্ৰেণ্ড এজনীৰ কাৰণে এইবোৰ বস্তু মোৰ বহুত মৰম লাগে ইমান ধুনীয়া সেইটো ডিটেইলছবোৰ ইমান ধুনীয়া মানে 2টা ভৰাব পাৰে এফালে এটা আৰু এইকেইটা সজাই থ'ম ঘৰত এটা ফ্ৰেণ্ড এজনীক দিম আৰু মাত দেখিছে নাই কেনেকুৱা মাত ফাটি আছে আৰু এয়াই কালি অধিৱেশন শেষ হ'ল 2দিনীয়া আমাৰ সুবাসনা বা আহিলে ধুনীয়াকৈ গান গালে লগ কৰিম বুলি ভাবি আছিলোঁ কিন্তু ইমান ভিৰত ক'ত লগ কৰিবলৈ সম্ভৱ হ'ব তথাপি আঁতৰৰ পৰা চালোঁ আৰু এনেতো টিভিত দেখি থকা হয় গানত দেখি থকা হয় তথাপি ওচৰৰ পৰা চালোঁ অলপ ইমানেই আপোনালোকে যদি চাই ভাল পালে জনাব আৰু নেক্সট ভিডিঅ' আহিব সোনকালে মই ট্ৰাই কৰিম সোনকালে দিবলৈ তেতিয়াহ'লে বাই বাই